মই তোমাক মই মোৰ গোটেইখিনি তোমাক দিবলৈ সাজু তুমি কিমান আজুৰি লোৱা হেতু তোমাৰ ওপৰত কথা অপূৰ্বদাৰ যেতিয়া চেম্বাৰৰ দুৱাৰমুখটো পাইছোঁ পাওঁতে অপূৰ্বদাই পিছফালৰ পৰা আহি মোক ধৰিছে অপূৰ্বদাই কিবা দুটা নে তিনিটা কিবা কথা কৈছে মোৰ কিন্তু যিটো কথা মই আলোচনা কৰিম বুলি গৈছিলোঁ সেই কথাটো আলোচনা নহ'ল মে মাহৰে ঘটনা ৰাজীৱ ভৱনত গৈছিলোঁ কিবা এটা কমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ গৈ পেলাই তাত মই ৰাতুল কলিতাক প্ৰথম লগ পালোঁ ৰাতুল কলিতাক ক'লোঁ যে এইটো কমেণ্টৰ বিষয়ে আলোচনা কৰিব লাগিছিলে তাৰপিছত ক'লে ঠিক আছে আমি অপূৰ্বদাৰ লগত কথাখিনি পাতোঁ সেইবুলি কৈ যেতিয়া আমি গৈছোঁ ওপৰলৈ বোধহয় অপূৰ্বদা চাগে প্ৰেছিডেণ্টৰ ৰুমত আছিলে ৰাতুল কলিতা আৰু মই দুইটা গ'লোঁ যাওঁতে অপূৰ্বদাক দেখিলোঁ অপূৰ্বদা কৈছে ব'ল মোৰ চেম্বাৰত বহোঁ তো ৰাতুল কলিতা আহি বহি দিলে অপূৰ্বদাৰ ৰুমটোত বহি দিলে তো মই যেতিয়া দুৱাৰমুখটো অপূৰ্বদাৰ যেতিয়া চেম্বাৰৰ দুৱাৰমুখটো পাইছোঁ পাওঁতে অপূৰ্বদাই পিছফালৰ পৰা আহি মোক ধৰিছে ধৰোঁতে মই খুব অপূৰ্বদাই যাতে মোক হেৰি কৰিব নোৱাৰে মই তেনেকৈ কৰিছোঁ কিন্তু নাই ইমান হেৰি প্ৰেছাৰটো মই হেৰি কৰিব নোৱাৰোঁ তাৰপিছত মই দৰ্জাখন কোনোমতে খুলি পেলাই ভিতৰত সোমাই গৈছোঁ ৰাতুল কলিতা বহি আছে কাৰণে মই চেম্বাৰটোত সোমাই গ'লোঁ গৈ তাত বহিছোঁ 2 ছেকেণ্ডৰ কাৰণে চকীখনত বহিছোঁ অপূৰ্বদা গৈ পেলাই বহিছে অপূৰ্বদাই কিবা দুটা নে তিনিটা কিবা কথা কৈছে মোৰ কিন্তু যিটো কথা মই আলোচনা কৰিম বুলি গৈছিলোঁ সেই কথাটো আলোচনা নহ'ল আৰু অপূৰ্বদাই কি কৈছে মোৰ সেইটো কথা মই নুশুনি মই লগতে গুচি আহিলোঁ আহি সেইদিনাখনেই মই আমাৰ দলৰে এজন সেই সময়ৰ স্প'ক পাৰ্চন আছিলে তেখেতক মই কথাখিনি ক'লোঁ পিছদিনাখন মই আৰু এগৰাকীক ক'লোঁ তেনেকৈ 3-4 গৰাকীক মই কৈছোঁ আমাৰ সতীৰ্থ তাৰ মই সভাপতি ডাঙৰীয়া ঘৰলৈ 2 দিন গৈছিলোঁ কথাখিনি ক'ম বুলি কিন্তু মই নোৱাৰিলোঁ ক'বলৈ তাৰপাছত মই জুন মাহত মই কংগ্ৰেছ এৰি দিলোঁ আৰু কালিৰ দিনটো বুলি নহয় মই একচুৱেলি মানসিকভাৱে মই খুব ডিষ্টাৰ্ব হৈ আছিলোঁ যে মই কেছটো দিম নিদিম মই এনেকুৱা এটা আচলতে মই ইমান দিন মই ৰাজনীতি কৰিছোঁ বা বেলেগ মই ব্যৱসায় কৰোঁ বা মই বাহিৰত ঘূৰা ফুৰা কৰোঁ ঘূৰা চকা কৰোঁ মই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন মই কোনোদিন হোৱা নাই মই ভাবিব পৰা নাছিলোঁ যে তেনেকুৱা এটা মানে ঘটনা বা তেনেকুৱা এটা মানে পৰিৱেশৰ মই সন্মুখীন হ'ম বা পৰিস্থিতিৰ সন্মুখীন হ'ম মই ভবা নাছিলোঁ কাৰণ চাওক মই ৰাজীৱ ভৱনত গৈ থাকোঁ মই কিমান তাতে পুৰুষ আছে কিমান মতা মানুহ আছে কোনো এজনৰ পৰা মই তেনেকুৱা একো বেয়া ব্যৱহাৰ পোৱা নাছিলোঁ আৰু তাত যদি তেনেকুৱা এটা মই দেখিলোঁ হয় যে তাত তেনেকুৱা কাৰোবাৰ পৰা যদি অকণমানো ইংগিত পালোঁ হয় মই নিশ্চয় সাৱধান হ'লোঁ হয় মই তেনেকুৱা এটা পৰিস্থিতি হ'ব বুলি মই ভবাই নাছিলোঁ গতিকে মই সেই পৰিস্থিতিটো মই নিজকে কণ্ট্ৰল কৰিবলৈ নিজকে বুজ দিবলৈ নিজকে পতিয়ন নিয়াবলৈ মোৰ অলপ সময় লাগিছে আৰু মানুহবোৰে মই কথাটো যিমানে পাহৰিব বিচাৰোঁ মানুহবোৰে মোক যেতিয়া সোধে আপুনি কংগ্ৰেছ কিয় এৰিলে মোৰ কংগ্ৰেছ একেবাৰে এৰিব মন নাছিলে কিন্তু মানুহে যেতিয়া মোক কংগ্ৰেছ কিয় এৰিলে বুলি সোধে তেতিয়াই মোৰ আকৌ কথাটো মনত পৰি মোক মোৰ হাজবেণ্ডে ক'লে যে তুমি এনেকৈ থাকিলে নহ'ব যিহেতু তুমি এতিয়া বেলেগ এটা দলত গৈ মহিলা নেতৃত্ব দিছা গতিকে সেই মহিলাখিনিয়ে যেতিয়া এই ধৰণৰ ঘটনা যদি ঘটে তোমাৰ ওচৰত আহি যেতিয়া তোমাক ক'ব তুমি নিজে কি কৰিবা তুমি নিজে যিহেতু তোমাৰ হৈ মাত মাতা নাই তো মই সেইখিনি গোটেইখিনি কথা ভাবি মেলি সুস্থিৰ মগজুতে মই থিৰাং কৰিলোঁ যে নাই মই যদি বেলেগক ন্যায় দিব লাগে প্ৰথম মই মোৰ ন্যায় পাব লাগিব বা মোৰ লগত ঘটা ঘটনাটো মই আনিব লাগিব মই সেইটো কাৰণেহে ইমান দিন মই ৱেইট কৰিলোঁ সামগ্ৰিক ঘটনাটো ৰাজনীতি নে সঁচা ঘটনা একেবাৰে সঁচা ঘটনা ৰাজনীতি হ'লে মই যিদিনা কংগ্ৰেছ এৰিছিলোঁ সেইদিনাখনেই মই এই কথাটো উলিয়ালোঁ হয় ইয়াতে কোনো ৰাজনীতিক আপোনালোকে ৰাজনৈতিকভাৱে যদি ভাবে মই তেনেকুৱা হ'লে মই বেলেগ এজনক দিলোঁ হয় মই অপূৰ্ব ভট্টৰ কথাই নাছিলে যদি ৰাজনৈতিক মই কৰিব লাগিল হয় এইটো মোৰ লগত সম্পূৰ্ণ মোৰ একদম সঁচা ঘটনা আৰু ইয়াতে এটা কথা কওঁ যে মানুহে যে কয় নিৰ্যাতিত হৈছে নে নাই প্ৰমাণ দিয়ক নিৰ্যাতিতগৰাকী নিজেই প্ৰমাণ যে তেওঁ নিৰ্যাতিত হৈছে আৰু যিজনে নিৰ্যাতন কৰিছে যিগৰাকী নিৰ্যাতনকাৰী তেওঁ নিজে প্ৰমাণ এতিয়া অপূৰ্ব ভট্ট আৰু মোৰ লগত যিখিনি ঘটনা ঘটিছে একমাত্ৰ অপূৰ্বদাই জানিব আৰু মই জানিছোঁ ইয়াতে কোনো মানে হেৰি নহয় নাজানিব আৰু যেহেতু তাতে আপুনি কৈছে ৰাতুল কলিতা আছে ৰাতুল কলিতা ৰুমৰ ভিতৰত আছে তেওঁ সমগ্ৰ ঘটনা নাই তেওঁ নাজানে তেওঁ আগধৰি সোমাই গৈ বহিছে চেম্বাৰটোত বহিছে মই যাব ধৰোঁতে অপূৰ্বদা পিছফালৰ পৰা আহি মোক ধৰিলে নাই মই নাৰ্ভাছ মই তাৰমানে তেনেকুৱা এটা পৰিস্থিতি মই ভাবাই নাছিলোঁ মই অবাক হৈ গৈছোঁ আচৰিত হৈ গৈছোঁ তেনেকুৱা আপুনি নিজে ভাবক আপুনি যদি ধৰক কিবা এটা আচহুৱা পৰিৱেশ এটা পায় আপুনি কেনেকুৱা হ'ব আপোনাৰ মাত বোল বন্ধ হৈ যাব আপোনাৰ একো এটা ক'ব নোৱাৰা হ'ব মোৰ তেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে ৰাজ্যিক যিহেতু এটা অফিচ ৰাজীৱ ভৱনত এটা CC কেমেৰাৰ সংযোগ নাই হয় CC কেমেৰাৰ সংযোগ নোহোৱাৰ আচলতে সুবিধা লৈ নাই মই এই বিষয়ে মই আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ ওচৰলৈ মই 2 দিন গৈছিলোঁ মই যেতিয়া মোৰ সতীৰ্থখিনিক মই এই ঘটনাটো কৈছিলোঁ মোৰ লগত ঘটা মই বাৰে তেখেতলোকক কৈছিলোঁ যে আমি এটা কাম কৰিব লাগিব যে ৰাজীৱ ভৱনৰ কৰিডৰবোৰত যাতে আমি CC কেমেৰা লগাই আমি সেইটো সভাপতি ডাঙৰীয়াক ক'ব লাগিব মই কিন্তু এই কথাটো বাৰে মোৰ সতীৰ্থকেইজনক কৈছিলোঁ আৰু মই এই কথাখিনি ক'ম বুলি 2 দিন মই ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছিলোঁ কিন্তু মই ক'ব নোৱাৰিলোঁ মই তেখেতক মানে মই কৈছিলোঁ গতিকে মই অনুৰোধ জনাম যে
কৰিডৰবোৰত আচলতে চিচি কেমেৰা লগাব লাগে নাই মই অকল মোৰ যি ৩-৪ গৰাকী সতীৰ্থ মই এনেকুৱা এটা ঘটনা হৈছে কাৰণ মই জানো যে এই ধৰণৰ নিৰ্যাতিত হোৱা বা ধৰ্ষিতা হোৱা মহিলা কি ধৰণৰ কেনেধৰণৰ উপযোগী প্ৰশ্ন আহে মানসিকভাৱে অলৰেডি তেওঁৰ লগত এটা শাৰীৰিকভাৱে অপদস্থ কৰা হয় লগতে তেওঁ যেতিয়া এই ধৰণৰ সকলোকে জনাব মানসিকভাৱেও বহুতখিনি অত্যাচাৰ হৈ যায় গতিকে মই সেই শাৰীৰিক আৰু মানসিক দুইটা বস্তুৰ পৰা মই মানে নিজকে প্ৰস্তুত কৰিব পৰা নাছিলোঁ আৰু সেইটো কাৰণে মই মোৰ যি বিশ্বাসী 2-3জন সতীৰ্থ আছিল সেই তেওঁলোকক মই কৈছোঁ কিন্তু মই ইয়াতে মই মহিলাকো কোৱা নাছিলোঁ কাকো কোৱা নাছিলোঁ নাই সেইটো মই সকলোখিনি সাজু কাৰণেইতো মই কালিহে দিলোঁ কেছটো যদি মই সাজু নহ'লো হয় মই তেতিয়াহ'লে আগধৰি মই এনে ওপৰতে কোৱা নহয় আৰু মই সেইটোৱে কৈছোঁ যে মোৰ যদি যোগ্যতা বা মেধা আছে মই উচ্চ পৰ্যায়লৈ যাম মই এই ধৰণৰ কৰ্মকাণ্ড কৰি পেলাই মই ওপৰলৈ যাব দৰকাৰ নাই আৰু মই সেইটোত পৰিপন্থীও নহয় মই পক্ষপাতিও নহয় হ'বও পাৰে কাৰণ এতিয়া চাওক মই মোৰ লগত যিটো হৈছে মই সেইটো ক'ব পাৰিম অন্য হৈছে যদি মোৰ কথা হ'ল কি যদি হৈছে আপোনালোকে মাতক মানসিকভাৱে প্ৰস্তুত হওক দৰকাৰ হ'লে 2 দিন সময় লওক কিন্তু মানসিকভাৱে প্ৰস্তুত হৈ ওলাই আহক নিজৰ যোগ্যতা বা নিজৰ মেধাটোক বিশ্বাস কৰক এই ধৰণৰ মানে চিৰি বা বগাই পেলাই কিছুমান কাৰ্য কৰি পেলাই যোৱাৰ বিনিময়ত আমি কি হৈছে যদি আমি তেনেকুৱা ধৰণৰ কথাবিলাকক প্ৰশ্ৰয় দিওঁ আমাৰ যিখিনি উঠি অহা প্ৰজন্ম তেওঁলোকেও সেই তেনেকুৱা ধৰণৰ বাট ল'ব গতিকে মই এটাই বিচাৰোঁ যে সমাজখন সুশৃংখলিত হওক গতিকে কোনোবা যদি মহিলা এই ধৰণে নিৰ্যাতিত হৈছে বা কোনোবাৰ লগত যদি এইটো হৈছে তেওঁলোক ওলাই আহক কিন্তু এই ধৰণে মানসিকভাৱে হয়তো বহুতে প্ৰস্তুত নহয় সেইটো কাৰণে এইবোৰ কথা এনেকৈ থাকি যায় মই কিন্তু এটা কথা ক'ম যে ভূপেন বৰা ডাঙৰীয়াই হওক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই হওক ৰাণা গোস্বামী ডাঙৰীয়াই হওক মানস বৰা ডাঙৰীয়াই হওক যিদিনা মই পদত্যাগ কৰিছোঁ সকলোৱে মোক ফোন কৰিছে মানস বৰা ডাঙৰীয়াই আনকি পিছদিনাও মোক ৰিকুৱেষ্ট কৰিছে তেওঁ মোক মেছেজ এটা কৰিছিলে যে মই নৰ্মেলি কাকো মই ৰিকুৱেষ্ট নকৰোঁ দল এৰি যোৱা সময়ত থাকিবলৈ কাকো ৰিকুৱেষ্ট নকৰোঁ মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ ৰাণা গোস্বামী দাই মোক ফোন কৰিছিলে সকলোৱে ফোন কৰিছে তেওঁলোকে জ্ঞাত নহ'ব পাৰে তেওঁলোক মই জনোৱা নাই সেইটো হয় তেওঁলোক জ্ঞাত নহয় এই ধৰণৰ আৰু প্ৰাক্তন হ'লো বুলিয়েই যে মই হয় প্ৰাক্তন যদি হ'লো হয় মই যিদিনা কংগ্ৰেছ এৰিছিলোঁ মই সেইদিনাখনেই যদি মোৰ কিবা ইয়াতে মোৰ কিবা এটা উদ্দেশ্য ৰাজনৈতিক উদ্দেশ্য থাকিলে মই সেইদিনাখনেই কথাখিনি উলিয়ালোঁ হয় মই আজি উলিওৱা নাই আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে হয়তো মই এইখিনি মোৰ ৰাজনৈতিক জীৱন মই ইয়াতেই শেষ কৰিম কাৰণ যিহেতু মই নিবিচাৰোঁ যে মোৰ এইটো এটা ইছ্যু লৈ পেলাই মানুহে মোক কওক যে ৰাজনীতিত মই উত্থান হ'বলৈ মই এইটো কৰিছোঁ মই গতিকে মই ৰাজনৈতিক জীৱন মই ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ মোৰ ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্য নাই হয় মই সকলোকে শ্ৰদ্ধা কৰোঁ খালি মোৰতো ৰাজীৱ ভৱন হওক বা এতিয়া বৰ্তমান মই যিটোত আছোঁ তৃণমূল কংগ্ৰেছ মইতো কাৰো বেলেগৰ এগেইনষ্টতো মোৰ কাৰো একো নাই মোৰ খালি এজন ব্যক্তিৰ ওপৰতে কিয় দিলোঁ তেওঁ মোৰ লগত তেনেকুৱা এটা ঘটনা কৰিছে সেইটো কাৰণেহে মই তেওঁক কৈছোঁ মইতো বেলেগৰ নামটো কাৰো আনা নাই নহয় মই সকলোকে কৈছোঁ সকলোখিনি শ্ৰদ্ধাৰ দাদাৰ নিচিনা সকলোখিনি ভাইৰ নিচিনা যিখিনি আছে ৰাজীৱ ভৱনৰ সকলো খুব ভাল কিন্তু তাৰ মাজত যে এই ধৰণৰ ঘটনা এটা ঘটাইছে মই সেইটো কাৰণেহে মানসিকভাৱে ভাঙি পৰিছিলোঁ মই যেতিয়া মই টকশ্ব'ত যাওঁ মই নিশ্চয় ছিনিয়ৰ হিচাপে তেখেতৰ পৰা মই আলোচনা কৰোঁ দাদাক মই ফোন কৰি যেতিয়া মই টকশ্ব'ত যাওঁ দাদাক মই সুধোঁ যে দাদা এইটো টপিক আছে কিবা অকণমান বুজাই দিব নেকি খুব সুন্দৰকৈ বুজাই দিয়ে সেইটো মই মানো মই খুব শ্ৰদ্ধা কৰোঁ অপূৰ্বদাক মই খুব শ্ৰদ্ধা কৰোঁ এজ এ জ্যেষ্ঠ মুখপাত্ৰ তেখেতৰ পৰা বহুত জানো শিকোঁ এদিন কিন্তু তেওঁ মোক এটা কথা কৈছিলে এটা বাক্য মোক 3বাৰ কৈছিলে মই আজি এতিয়া মই লাহে লাহে মোৰ কথাবোৰ মনত পৰিছে সেই বাক্যটোৰ মই অৰ্থটো সেই মুহূৰ্তত মই বুজি পোৱা নাছিলোঁ কিন্তু 2 দিন পিছত মই এগৰাকী সতীৰ্থক মই কৈছিলোঁ যে এই বাক্যটো এইটো কৈছে তাৰমানে কি তেতিয়া মোক কৈছে যে বাইদেউ এইটো বুজি লওক আপুনি মোক তেওঁ কৈছিলে তাৰমানে মই যেতিয়া মোক অপূৰ্বদাই যেতিয়া মোক দিছিলে মই কৈছোঁ দাদা আপুনি টপিকবিলাকৰ ওপৰত খুব সুন্দৰকৈ আপুনি ব্যাখ্যাটো আগবঢ়ায় মই কিন্তু কেতিয়াবা আপোনাক এনেকৈ যাব লাগিলে মই আপোনাক ফোন কৰিম আপুনি মোক ভালকৈ টপিকটোৰ ওপৰত মোক ভালকৈ এটা হেৰি দি দিব সেইটো মই ধৰক মই জুনিয়ৰ হিচাপে ছিনিয়ৰৰ পৰা মই শিকিব বিচাৰিছোঁ এইটো মোৰ একো বেয়া কথা নহয় তেখেতে মোক তেতিয়া এটা কথা কৈছে মই কিন্তু কৈছিলোঁ যে দাদা আপুনি মোক এনেকৈ কিন্তু দিব দিয়ক আপুনি টপিকবোৰৰ ওপৰত মোক অকণমান এনেকৈ দি দিব ডাটা দিব তেতিয়া মোক কৈছে মইতো তোমাক দিবলৈ মোৰ গোটেইখিনি দিবলৈ তোমাক সাজু আছোঁ তুমি কিমান আজৰি লোৱা সেইটো তোমাৰ নিজৰ কথা সেই শব্দটো মোক 3বাৰ কৈছে আৰু সেই মুহূৰ্তত মই ধৰক মই টকশ্ব'ত যাব লাগে ৰেডি হ'ব লাগে মই সেই মুহূৰ্তত সেই টকশ্ব'টোৰ বিষয়ে মই মনত ৰাখিছিলোঁ টকশ্ব'টো কৰি আহি কিন্তু মোৰ সেই চেণ্টেন্সটো মোৰ আহিছিলে তাৰপিছত মই 2-3 দিন পিছত মই বাৰে বাৰে সেই এটা বাক্য মোক কিয় 3বাৰ ক'ব মই মোৰ গোটেইখিনি তোমাক দিবলৈ সাজু তুমি কিমান আজৰি লোৱা সেইটো তোমাৰ ওপৰত কথা এই বাক্যটো মোৰ 3বাৰ যেতিয়া আওৰাইছে মোৰ সেইটো লাহে লাহে মনত আহিলে এজন সতীৰ্থক ক'লোঁ যে এই ধৰণে কৈছে তাৰ মানে কি তেতিয়া মোক কৈছে যে হাঁহি কৈছে বাইদেউ আপুনি বুজি লওক গতিকে এতিয়া মই ভাবিছোঁ যে সেইটো তাৰমানে তেওঁ বেয়া অৰ্থতে তেওঁ মোক কৈছিলে তাতে কিবা তেনেকুৱা থাকিব পাৰে জানো কওকচোন না এই যিটো ফোনত যিখিনি কথা কৈছে মই ধৰক কংগ্ৰেছত জইন কৰাৰ পিছতেই তেনেকুৱা আৰু মই তেতিয়া কংগ্ৰেছত যেতিয়া জইন কৰিছিলোঁ তাৰ পিছতে মোক ফোনত এইখিনি কৈছিলে মই সেইটো বেয়া চেঞ্চত লোৱা নাছিলোঁ কিন্তু এই ঘটনাটো মে' মাহত হ'ল
মে মাহত মে মাহত আপুনি হৈছে। জইনিং কেতিয়া কৰিছিল তৃণমূলত? মই তৃণমূলত 2020 চনৰ ডিচেম্বৰ মানত কৰিছোঁ। কাৰণ মই জানো শাৰীৰিকভাৱে অপদস্থ হোৱাৰ লগে লগে যেতিয়া মহিলাগৰাকীয়ে ইমিডিয়েট যেতিয়া ৰিয়েকশ্যন এটা দিব, তেওঁ অলৰেডি তেওঁ এটা নিৰ্যাতনৰ বলি হয়, মানসিকভাৱে ভাঙি পৰে। তাৰ পাছত এই ধৰণৰ প্ৰশ্নৰ মুখামুখি হ'বলৈ মানসিকভাৱে প্ৰস্তুত নাথাকে। সেইটো কাৰণেই মই ইমান দিন মই নিজকে প্ৰস্তুত কৰিছোঁ যে হয়, মই যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিব, যেতিয়া মই কোৰ্টত গৈ পেলাই আদালতৰ মজিয়াত গৈ মোক যেতিয়া উকিলে যেতিয়া মোক প্ৰশ্ন কৰিব, মই সেই প্ৰশ্নবোৰৰ যাতে সঠিক উত্তৰ দিব পাৰোঁ, তাৰ বাবে মই মানসিকভাৱে প্ৰস্তুত হৈ পেলাইহে মই এইকেইদিন থাকিছিলোঁ। মই একেবাৰে প্ৰস্তুত। মই যদিহে মোৰ লগত তেখেতে এই ধৰণৰ একো এটা নকৰিলে, মোৰ একো এটা নাছিলে। মই ইমান দিন কাৰো প্ৰতি মোৰ অভিযোগ নাই। অভিযোগ মাত্ৰ অপূৰ্বদাৰ প্ৰতি এটাই যে তেখেতে মোক তেনেকৈ কিয় কৰিলে। মই চাওক, মই প্ৰাক্তন সভাপতি ডাঙৰীয়া ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, সকলোৱে মোক নিজৰ সৰু ভনীৰ নিচিনা ইমান মৰম আদৰ কৰিছিলে, মই ইমান মৰম আদৰ পাইছিলোঁ। গতিকে মই তাৰ মাজত মই ভাবিব পৰা নাছিলোঁ যে তেনেকুৱা দুখন হাতে মোৰ কাৰণে ৰৈ আছিলে। মই সঁচাকৈ খুব আচৰিত হৈ গৈছিলোঁ। আৰু কি আমিতো বিচাৰোঁ মহিলাসকল সকলোতে আগুৱাই আহিব লাগে। আমাৰ নিচিনা মই নিজকে একো নকওঁ, কিন্তু যিখিনি মহিলাৰ ধৰক যোগ্যতা আছে আহিব লাগে। কিন্তু এই ধৰণৰ ব্যক্তিৰ কাৰণে যাতে মহিলাসকল পিছুৱাই যাব নোৱাৰে। আজি চাওক, আজি এই ঘটনাটোৰ কাৰণে মই লাহে লাহে মই ৰাজনীতিৰ পৰা লাহে লাহে আঁতৰি আহিছিলোঁ। কিন্তু এতিয়া মই থিৰাং কৰিছোঁ যে মই ৰাজনীতিয়ে নকৰোঁ। গতিকে এই ধৰণৰ হ'ব নালাগে যে এনেকুৱা ধৰণৰ পৰিৱেশৰ কাৰণে যাতে মহিলা বা ছোৱালীয়ে যাতে এই ধৰণৰ কাম কৰিম বুলি ওলাই আহিও কামৰ পৰা যাতে পিছু হুকিব নালাগে, তেনেকুৱা এটা পৰিৱেশ হওক। মই এটা কথা আৰু অনুৰোধ জনাম যে ঘটনাটো তদন্ত হ'ব লাগে, হওক। আৰু অপূৰ্বদাৰ বিষয়ে মই শুনিছিলোঁ, কিন্তু তেখেতৰ বিষয়ে মোক দুজনমানে কৈছিলে যে আগতে তেখেতৰ লগত জাতীয়তাবাদী কৰা একে ছিনিয়ৰ পাৰ্চন কিছুমানে মোক কৈছিলে যে এনেকুৱা অকণমান সাৱধান থাকিবা। মই ভবা নাছিলোঁ। গতিকে মই বিচাৰোঁ সকলো ঠিকে থাকে যাওক। কংগ্ৰেছেও অলপ এই বিষয়টো লৈ CC কেমেৰা, মই বিশেষকৈ ভূপেন বৰা ছাৰক এটা কথা ক'ম যে যিখিনি কথা মই আপোনাক ক'ম বুলি ভাবিও আপোনাৰ ওচৰত গৈছিলোঁ, ক'ব নোৱাৰিলোঁ। এতিয়া মই আপোনাক সংবাদ মাধ্যম যোগে জনাইছোঁ যে আপুনি অনুগ্ৰহ কৰি আপুনি CC কেমেৰা লগাওক। আৰু মই কালি গধূলি ছাৰলৈ এখন মই লেটাৰ লিখিছোঁ। ছাৰে মোক দিছে, ভূপেন বৰা ছাৰে মোক নোটেড বুলি মোক দিছে। তেখেতলৈ মই এখন এপ্লিকেশ্যন এখন দিছিলোঁ, তেখেতে মোক ৰিপ্লাই কৰিছে নোটেড বুলি। নাই, মই এইটো চাব, মই যেতিয়া আপোনালোকে মোৰ যিখন মই এজাহাৰ দিছোঁ, এজাহাৰত চাব মই অকল ভৱানী কলিতা হিচাপেহে দিছোঁ। মই ইয়াতে কোনো দলৰ নাম মানা নাই। গতিকে এইটো মোৰ লগত হৈছিলে, এইটো কোনো দলৰ কথা ইয়াতে অহা নাই। আৰু মই অপূৰ্বদাকো মই কংগ্ৰেছ হিচাপে অনা নাই। মই অপূৰ্ব ভট্ট আৰু ভৱানী কলিতা, এইখন যুঁজ ভৱানী কলিতা আৰু অপূৰ্ব ভট্টৰহে। ইয়াতে কোনো দলৰ কথা নাহে। কংগ্ৰেছ বা তৃণমূল কংগ্ৰেছ তেনেকুৱা কোনো দলৰ কথা ইয়াতে কোনো নাহে। গতিকে দলে যদি অপূৰ্বদাৰ হয়তো দলে কাম কৰিব, মোৰ হয় দলে কাম কৰে নকৰে সেইটো দাবী নহয় যে কৰিবই লাগিব বা কৰক, তেনেকুৱা নহয়। আৰু মই ৰাজনৈতিক জীৱন ইয়াতে শেষ কৰিম। আৰু অপূৰ্বদাক এটাই কথা ক'ম যে দাদা, যদিহে তেনেকুৱা হয়, মানুহৰ কিছুমান স্বভাৱ চৰিত্ৰ থাকে, মতা মানুহৰো থাকে, মাইকী মানুহৰো থাকে, পুৰুষৰো থাকে, নাৰীৰো থাকে। যিসকলৰ লগত অভ্যস্ত, তেনেকুৱা মানুহক কৰিলে একো নাই। মই সেইটো পৰিৱেশৰ লগত মই অভ্যস্ত নহয়। গতিকে অকণমান যাতে কিছুমান কাম কৰোঁতে অকণমান চাই বুজি, চলি বুজি, অকণমান বুজি লৈ পেলাই স্থান কাল পাত্ৰ চাই পেলাই যাতে কামবোৰ কৰে, মই সেইটোৱে অনুৰোধ